Hey guys, কি হ'ব আপোনালোকৰ? মই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি গ'লোঁ। এতিয়া মই মাছ ভাজিব লাগিব, ঘৰত ভাত বনাব লাগিব, কিবা কিবি কৰিব লাগিব, যি পাৰোঁ আপোনালোকক দেখাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব। বহুত কাম আছে গাইজ, পথাৰত হাজিৰা আৰু এনেই গেছি তাতে আজিয়ে লাষ্ট আৰু গাইজ। আজি পৰা বাই দিম আৰু পথাৰত। ভিডিঅ'টো লাষ্টলৈকে চাব, দেখাই থাকিম যি কি কৰোঁ কি নকৰোঁ। এতিয়া মই পটকালে যাই মাছকেইটা বাছি লওঁ। এইকেইটা মাছ ফ্ৰাই কৰিম, বনাই খাব ইচ্ছা নাই সেইকাৰণে ফ্ৰাই কৰি খাম। এতিয়া ৰাতিয়ে বাছি দি থৈছিলোঁ, এতিয়া মই ফ্ৰাই কৰি মাছ খাব ইচ্ছা নহয় হ'লেও আৰু ভিটামিন আছে বোলে খাই আছোঁ আৰু সেনেকৈ। কাম কৰি থকাৰ মাজত যদি কোনোবাই ফোন কৰে কাৰ খং উঠে ক'বচোন? মোৰতো বহুত বেছি খং উঠে। আৰু ফোন আহিলে বা কিবা মোবাইল চালে কামটো তাৰমানে মোৰ হৈ নাহে আৰু সেইকাৰণে মই বেয়া পাওঁ কাম কৰি থকাৰ মাজত ফোন আহি থাকিলে। এতিয়া মই ৰন্ধা বঢ়া খাৱা লোৱা যোগাৰ কৰি আছোঁ। এতিয়া মই মাছ ফ্ৰাই কৰি থাকোঁতে মাছৰ লগতে আঙুলি দুটাও জমুৰাই দিলোঁ। দেউতা মোৰ মানে হাতখন বহুত বেয়াকৈ পুৰা গ'ল, পাম জ্বলাই ফুটিল। এটা নহয় এটা অঘটনে, মই কিবা এটা কৰিব আহিলে কামখিনি কৰিম হয় ভালে, কিন্তু মোৰ অঘটন এটা হ'বই আৰু কিবা নহয় কিবা এটা হ'লে আৰু মোৰ লগত। गाइस ये साहब मैं मछली पका रही हूँ আৰু এইকেইটা মই এখৰা খায়ে শেষ কৰিলোঁ। কি ধুনীয়া। আৰু এইলা আলু এতিয়া মাছ আনিছিলহে বনালোঁ, আকৌ আনিলা বাচা ধোৱা ইচ্ছা নোহোৱা হৈছে গাইছ মোৰ। কাঁহী বাতি থৈ আহিছিলোঁ, চৰাই কাঁহী বাতি মাজি আছিল। আৰু আমাৰ বেকগ্ৰাউণ্ডটো ইগনৰ কৰিব, বহুত সা সঁজুলি আছে কিবাৰ। সৰু সৰু মাছ ভাজিব ইচ্ছা নাযায়, কি কৰিবি বাজিবই লাগিব। আৰু মই মাছ বাচিলি গাইছ, মাছটোৰ এখৰা নহয় বাচি উঠি আপোনালোকক লগ পাম। মোৰ ইচ্ছা নাই, খাবও ইচ্ছা নাই, ভাজিবও ইচ্ছা নাই। মাদাৰ ইণ্ডিয়াৰ অসুখ হৈ আছে, এতিয়াহে বুজি পাইছোঁ। মাদাৰক যত্ন ল'ব লাগে, অসুখ হ'লে নিজে কাম কৰিব লাগে। চাওঁ ইয়াতে কেনেকৈ মাছ ঘৰত লাগছে। পিপিৰা কেনেকৈ নিচি চাইছোঁ, কেইটা ধৰছি মাছটো, ক'ত নিব বাহঁতে? লাইন পাতিছে, ভাবছি বহুত মাছ, এইটো এটা আৰু এইটো এটা। অ' মাই গড, কিয় দিম? এইটো এটা নিচি গাইছ ক'ত নে ইহঁতে নীলা। আমি খাব লাগিব, কিয় দিম এইটো তোক? ঔটেঙা চৰ্বত বনালোঁ, চৰ্বত বনাওঁতে হাতখন কি ধুনীয়া চাফা হৈছে একদম, কিন্তু কাটিলা এতিয়া সৰু সৰুকৈ কটা গৈছে। এতিয়া যাম আঞ্জা বনাবা। অৱস্থা বেয়া হৈ গৈছে আৰু তাৰে মাজেদি মই এইগিলা ভিডিঅ' বনাই থাকোঁ। আৰু যেতিয়া তেতিয়া মই ভিডিঅ' বনাবও নোৱাৰোঁ, কাৰণ বহুত মানুহ থাকে ন ঘৰত, বহুত গৰম দিছে। ইফালে মই আশাত বনাই আছোঁ ভাত আঞ্জা জুইৰ ওচৰত, ধেমালি নহয়। ধুনীয়া কাটছি গাইজ বতৰটো, আৰু ৰোৱনী ৰুই ভাল পাইছে, এইবিলাক ৰোৱা শেষ। আৰু ময়ো ভাত খাই আহিলোঁ, চুলিকেইডাল ধুই দিছিলোঁ আজি। আপোনালোকক এটা কথা কওঁ, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব কৰি দিলে। আপোনালোকে মোৰ লং ভিডিঅ'বোৰ চাই ভাল পায়নে, শ্বৰ্টছ ভিডিঅ'বোৰ চাই ভাল পায় ক'বচোন?
তাতে আম্মা সোমাই আছে। আম্মা অলপ আগত বহুত ৰ'দ দি আছিল, বহুত, কিন্তু এতিয়া বতৰটো বঢ়িয়া কৰিছে। বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব। বানপানীয়ে নামেলিহে হৈছে আৰু খেতিখিনি। প্ৰত্যেক বছৰে বানপানীয়ে মাৰে, এইবাৰ নামেলিয়ে হৈছে আৰু কি ধুনীয়াকৈ ৰুইছে কষ্ট কৰি। বানপানী নাহক বুলি দোৱা কৰিব আৰু। মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। মোৰ ভিডিঅ'বোৰ চাই ভাল পায় নে নাপায় ক'বচোন গাইজ। আৰু কোনবোৰ ভিডিঅ' চাই বেছি ভাল পায়, মানে লং ভিডিঅ' চাই ভাল পায় নে শ্বৰ্টছবোৰ চাই ভাল পায়, আপোনালোকে ক'বচোন। আৰু আপোনালোকে যেনেকুৱা হিচাপত ভিডিঅ' বনাব দিয়ে, সেনেকুৱা হিচাপত ভিডিঅ' দিব চেষ্টা কৰিম। আপোনালোকে ক'ব কমেণ্ট কৰি। বহুত কষ্ট কৰি ভিডিঅ' বনাব। আমাৰ ঘৰৰ ফেমিলি বহুত, বেকগ্ৰাউণ্ডত চাউণ্ড বহুত আহে, মানে মই যি টি সময়ত ভিডিঅ' বনাব নোৱাৰোঁ। মানে কিছুমান সময়ত কিছুমান মানুহ বেয়াও পাই দিয়কচোন ভিডিঅ' বনালে। সেইকাৰণে আৰু মই ভিডিঅ' দিব চেষ্টা কৰোঁ, তাৰ মাজেদি বহুত কষ্ট কৰি। মোৰ তাত বহুত ভিডিঅ' পৰি আছে গেলাৰীত, মানে এডিট কৰিব সময় নাই। লং ভিডিঅ' কেনেকৈ ভিডিঅ' দিওঁ মই জানো, বহুত কষ্ট কৰি ভিডিঅ' দিওঁ। আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকে মৰম দিব, যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকলৈকে এনেদৰে ভিডিঅ'বোৰ আগবঢ়াব পাৰোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।